জনাইছোঁ যি যোৱা 2-3 দিন ধৰি গোটেই অসমৰ লগতে বৰপেটা জিলাত ধাৰাসাৰ বৰষুণ বেকী নদীৰ বাৰণী পানীয়ে জয়পুৰ হাজিপাৰা মজবাতান তাৰপিছত আইচৰাপাৰা দেউলীপাৰা তাৰপিছত আপোনাৰ ক'বলৈ গ'লে খণ্ডকাপাৰা সকলো ঠাইতে নদীৰ বাৰণী পানীৰ লগতে যোৱা 2 দিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত গোটেই মানুহৰ ঘৰে ঘৰে পানীয়ে উপচি পেলাইছে, ভৰি পৰিছে। পানীৰ কাৰণে মানুহৰ ৰাস্তা ঘাটৰ অসুবিধা হৈ আছে আৰু বহু মানুহে পানীৰ কবলত পৰিছে, কল পকাই আছে পানীৰ তলত। সেইকাৰণে মই অনুৰোধ কৰিছোঁ অসমৰ যি জলসম্পদ মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়, আপোনালোকে এই বানাক্ৰান্ত অঞ্চলত আপোনালোকে আহি পৰিৱেশৰ বুজ লওক, আপোনালোকে পৰিস্থিতিৰ বুজ লওক আৰু এই বানাক্ৰান্তসকলৰ কাৰণে এই যি বানপীড়িত অঞ্চলৰ যিসকল বানাক্ৰান্ত জনসাধাৰণ আছে তেখেতসকলৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক, তেখেতসকলক শিবিৰত ৰাখিবলৈ ব্যৱস্থা কৰি দিয়ক। তেখেতসকলে যি থকা খোৱাৰ যি অসুবিধাৰ সন্মুখীন হৈছে এই অসুবিধাত আপোনালোকে সহায় সহযোগ কৰক। লগতে যি বানপানীৰ সময়ত মই অনুৰোধ কৰিম আপোনালোকে কিছুমান স্পৰ্শকাতৰ যি বস্তু আছে সেইবিলাকৰ পৰা আঁতৰত থাকিব, বিদ্যুতৰ খুঁটিৰ পৰা আঁতৰত থাকিব। আপোনালোকে যাতে এনেকুৱা পৰিৱেশৰ সৃষ্টি নহয় যাতে এই বানপানীৰ ফলত আপোনালোকৰ মৃত্যুৰ সন্মুখীন হ'বলগীয়া হয়। এনেকুৱা আপোনালোকৰ যি পোহনীয়া জীৱ জন্তু সেইবিলাক জীৱ জন্তুৰ থকা খোৱাত বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। সেইকাৰণে আপোনালোকে এটা কাম কৰিব, পোহনীয়া জন্তুবোৰ উচ্চ ঠাইত, যি ঠাইত আপোনালোকৰ পানীয়ে যাতে ভৰি পৰিব নোৱাৰে সেনেকুৱা ঠাইত আপোনাৰ ৰখাৰ ব্যৱস্থা কৰিব। লগতে যি বানপানীৰ সময়ত এইটো এটা দুৰ্যোগ, এই দুৰ্যোগৰ সময়ত আপোনালোকে সকলোৱে সাৱধান অৱলম্বন কৰিব। ধাৰাসাৰ বৰষুণ আহি আছে, এই বৰষুণৰ ফলত আপোনালোকে তিতিব, ভিজি যাতে জিকি আপোনাৰ শৰীৰটো বেয়াৰ সন্মুখীন নহয়। যি ক'ভিড মহামাৰীৰ সময়ত সকলোৱে যিহেতু আপোনালোকৰ সতৰ্কতা অৱলম্বন কৰি আছে, তথাপি বানপানীৰ প্ৰতি আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব। আৰু গোটেই অঞ্চলটো বানত ভৰি পৰিছে, বিশেষকৈ বৰপেটা জিলাৰ হাউলিৰ পৰা আৰম্ভ কৰি আপোনালোকৰ মই যিকেইটা ঠাই ক'লোঁ গোটেই ঠাইত ৰাস্তা ঘাট লগতে ঘৰ দুৱাৰ উপচি পৰিছে। সেইকাৰণে থকা খোৱাত বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। সেইকাৰণে মই বৰপেটা জিলাৰ উপায়ুক্তৰ লগতে জলসম্পদ মন্ত্ৰীৰ উপৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে এই অঞ্চলৰ ৰাইজক সকাহ দিব পৰা ব্যৱস্থা কৰি দিব পৰা যায়। লগতে অসমৰ যি বানপানী সমস্যা এইটো কেন্দ্ৰৰ ওচৰত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ